হাই এভৰিৱান, কি খবৰ? আশা কৰোঁ সকলো ভালে আছে। মোৰ লগত আছে ভণ্টি আৰু মই দুইজনী মানে ধুনীয়াকৈ ওলাই মেলি গৈছোঁ টাউনলৈ বুলি, যিহেতু অকণমান কিবা কিবি কিনিব লগা আছিলে। সেয়েহে আৰু এইফালে মংগলদৈ চাৰিআলি পাই গৈছোঁহি ধুনীয়াকৈ, যিহেতু অকণমান পাৰ হ'ব লাগিব। আৰু আহিকে মেডিকেল এখনত সোমালোঁ প্ৰথমতে, আৰু যিহেতু অকণমান মেডিচিন ল'ব লগা আছিলে সেয়েহে মেডিচিনখিনি লৈ ল'লোঁ। তাৰপাছত আহিলোঁ জোতাৰ দোকানত, যিহেতু মই জোতা এযোৰ পিন্ধি থকা যে দেখিছে সেই জোতাযোৰ লৈ ল'লোঁ। তাৰপাছত এইফালে আহিলোঁ কাপোৰৰ দোকানত, আৰু যিহেতু মোক চুৰ্ণি এখন প্ৰয়োজন হৈ আছিলে সেইকাৰণে চুৰ্ণিখন লৈ ল'লোঁ। তাৰপাছত গ'লোঁ ঘড়ীৰ দোকানত, মানে মোৰ ঘড়ীটো বেটাৰীটো খুৱাব লগা আছিলে। তাৰপাছত ধুনীয়াকৈ বেটাৰীটো খুৱাই ল'লোঁ। তাৰপাছত এইফালে গ'লোঁ কচমেটিকৰ দোকানত, আৰু তাতো কিবা কিবি অলপ কিনিব লগা আছিলে, কিনি ল'লোঁ ধুনীয়াকৈ। তাৰপাছত এইফালে গ'লোঁ মানে জেৰক্সৰ দোকানত, আৰু ফটো প্ৰিণ্ট কৰি মানে ওলাব লগা আছিলে, সেইখিনিও ধুনীয়াকৈ ওলাই ল'লোঁ। তাৰপাছত এইফালে গ'লোঁ মিঠাইৰ দোকানত, যিহেতু মোৰ ভতিজাটোৱে মিঠাই খাম বুলি কৈছিলে সেইকাৰণে তাৰ কাৰণে মিঠাই অলপ লৈ ল'লোঁ। আৰু আমিও নোখোৱাকৈ থাকিব পাৰোঁনে, যিহেতু শেষত আমিও কিবা এটা খাই ল'লোঁ। যদি ভিডিঅ'টো ভাল লাগিছে লাইক কমেণ্ট কৰিব। শেষত এই ভিডিঅ'ৰ পৰা বিদায় মাগিছোঁ। বাই বাই।